নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ সঞ্জীৱ ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো আজি আপোনালোকক এনেকুৱা এটা জচিলা ভিডিঅ' বনাই দেখাম, যিটো হ'ল মানে পৰীক্ষা দিবলৈ যাম। সাধাৰণতে পৰীক্ষা দিবলৈ গ'লে কোনো তেনেকুৱা ধৰণৰ ভিডিঅ' নবনায়, কিন্তু মই আপোনালোকক দেখাব খুজিছোঁ যে পৰীক্ষা দিবলৈ যাওঁতে কিমান ষ্ট্ৰাগল কৰিব লগা হয়, অলপ কৰিব লগা হয়। তো বলক ভিডিঅ'টো চাই থাকক, মানে আৰম্ভ নকৰোঁ আৰু দেই, চাই থাকক। তো হাত মোজা পিন্ধি লওঁ আৰু যাব লাগে, হেলমেট লগাই যাব লাগে। হেলমেট পিন্ধিব লাগে দেই, একদম বাইকত গ'লে হেলমেট মেইন। তো হেলমেট পিন্ধিব লাগে, তো হাত মোজা হেলমেট পিন্ধি ল'লোঁ। তো এতিয়া যাব লাগে। তো গৈ আছোঁ যোৰহাট অভিমুখে। তো আপোনালোকক পল পলকে আপডেট দেতে ৰহোঁগা, তো হামে দেখতে ৰহিয়ে। ফাইনেলি যোৰহাট পাই গ'লোঁ। যোৰহাট ISBTত আছোঁ। প্ৰণৱ ভাই পূৰা মাৰি আছে। তো অলপ ৰুটি খাই লওঁ। তো ৰুটি খাই লগ পাই আছোঁ আপোনালোকক। অ' ভাই মাৰিছা? ভাই কেনেকা লাগিছে? খানা মেইন না, খানা লাগিবই। আমি খানাটো লৈ আছোঁ। আগত খানা লৈ আৰু ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। এখন মাৰি আছে, ময়ো মাৰি দিওঁ। তো লগ পাই আছোঁ ভিডিঅ'। আমাৰ ভাই পৰীক্ষাও আছে, লাগ দিছোঁ ইয়াতে খানা জেগাতে। তো খানা ৰৈ থাকিলে আৰু খানাটো মাৰিব লাগে। তো চাই থাকক ভিডিঅ'। তো মেইন মামলাটো এতিয়া আপোনালোকক বুজাই দিম। প্ৰণৱৰ আছে 1 তাৰিখ, মানে ফাৰ্ষ্ট শ্বিফ্টত আপোনাৰ 8টা বজাত ৰিপৰ্টিং আৰু 9টা বজাৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব। তো মোৰ আছে কাইলৈ 2 তাৰিখ 2 ডিচেম্বৰ থাৰ্ড শ্বিফ্টত। গতিকে প্ৰণৱৰ কাৰণে সোনকালে যাব লগা হ'ল। তো গৈ আছোঁ, দেখিব আপোনালোকক আচল কথাটো কোৱাই নাই নহয়, কি এক্সাম দিবলৈ যাম। তো এক্সামটো হ'ল দিল্লী পুলিচ এক্সিকিউটিভ ফ'ৰ্চ, মানে কনষ্টেবলেই হয়, অফিচিয়েলি ৰেংকৰ। তো দুই বন্ধুৱে গৈ আছোঁ। এখেত আকৌ ফোনত বিজি দেই, বাইকত উঠিলে ফোনত বিজি নহ'বা। মই ব্লগ বনাবৰ বাবে ফোনটো ইউজ কৰিছোঁ। তো গৈ থাকোঁ, আপোনালোকে চাই থাককচোন, ক'ত পাওঁ, কি কৰোঁ কি নকৰোঁ, পল পলকে আপডেট सभी देते रहूँगा। तो देखते रहिए हमारा ये थोड़ा सा ब्लॉग। तो फाइनली पहुँच गया हमारा क्या হিন্দীত নকওঁ, অসমীয়াত কওঁ দিয়ক। তো কেন্দুগুৰিত অৱস্থিত প্ৰিয়া ভৱন, য'ত অনলাইন এক্সামবিলাক কণ্ডাক্ট কৰোৱা হয়। তো এইজন হ'ল ময়েই হয়, বাইকখন লৈ গ'লোঁ। তো অফিচিয়েলি এলাউ নাই, প্লিজ বেয়া নাপাব, জাষ্ট অলপ বনাইছোঁ ভিডিঅ'টো। তো দেখাই দিলোঁ, এইটোৱে হ'ল প্ৰিয়া ভৱন, য'ত দিল্লী পুলিচ বাগেৰা মানে যিবিলাক অনলাইন এক্সাম হয় ইয়াতে হয়। তো আপোনালোকে দেখিছেই চাগে, বাইপাছ ৰোডৰ কাষতে আছে। তো হেলমেট সুলকাওঁ, প্ৰণৱক বেষ্ট অফ লাক দি এক্সাম দিবলৈ পঠাই দিওঁ। তো ভিডিঅ'টো চাই থাকক। তো ফাইনেলি আমি ৰুমত পালোহি। তো ৰুমত এতিয়া আমাৰ প্ৰণৱ ভাই পূৰা শ্লিপিং দি আছে। নেক্সট মোৰ আছে কাইলৈ কিমান আছে, দুটা 2 PM ৰিপৰ্টিং আছে। এণ্ড 4টাৰ পৰা ষ্টাৰ্ট হ'ব, 5টা 30ত ফিনিছ হ'ব। তো কাইলৈ দেখাম, মানে আজি ভিডিঅ' কৰিবলৈ লৈছিলোঁ, বাট কৰিবলৈ নিদিলে, মানা কৰিলে। মই ভিডিঅ' কৰিছিলোঁ, তো দেখা পাই মাতিলে এইফালে আহচোন বুলি। তো গ'লোঁ, বোলে তুমি ভিডিঅ'টো ডিলিট কৰি দিয়া, এলাও নাই বোলে। তো কৰি দিলোঁ, উপায় নাই, একো নাই। নিশ্চয় দেখাম আপোনালোকক নেক্সট বাৰ। চাওক কেতিয়া আমি আছোঁ পেহীহঁতৰ ঘৰত। পেহীহঁতৰ ঘৰৰ পৰা অলপ দূৰ, ইমানো দূৰ নহয়। তো লগ পাই আছোঁ কাইলৈ নেক্সট মৰ্ণিং। মানে অলপ আগত ক'লোৱে নহয় কথাটো, যে ভিডিঅ' কৰিছিলোঁ, কিন্তু গোটেই ভিডিঅ'টো কৰিবলৈ নিদিল, ডিলিট কৰি দিলে। তো অকণমান আপোনালোক ক্লিপ এটা দিছোঁ, বেয়া নাপাব। তো নেক্সট মৰ্ণিং মোৰ আছে। তো মই অলপ প্ৰিপেয়াৰ হওঁ। তো পেহীহঁতৰ ঘৰত বৰ সুন্দৰ ডিভান দেখিলোঁ। ডিভানে কয় চাগে, একদম বৰ ধুনীয়া। একদম পালেংখন, আমি পালেং বুলিয়ে কওঁ দেই, বেলেগ ভাষা নকওঁ, আমি পালেঙেই কওঁ আৰু। খুব ভাল লাগিছে, কিন্তু পচন্দৰ হৈছে। তো যেই কি নহওক, নেক্সট মৰ্ণিঙৰ প্ৰিপেয়াৰ কৰোঁ। নেক্সট ডে। তো আজি মোৰ এক্সাম আছে, প্ৰণৱৰ কালি আছিল। তো পেহীহঁতৰ ঘৰতে আছোঁ, চাৰ্টৰ ওপৰত আহিলোঁ। তো যোৰহাট কোনা জেগা আছিলে, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অলপ ওচৰতে আছে আৰু। তো তাত গৈ লগ পাই আছোঁ। তো আজিলৈ একদম ভাল লাগিছে, ঠাণ্ডা লাগি আছিল, চাদৰ ওপৰলৈ আহিলোঁ, অলপ গৰম লাগিছে। নট বেড, খালি বেলিটোহে খুব ধৰিছে একদম। চাওক, একদম গাঁৱৰ পৰিৱেশ নিচিনাই, গাঁৱত সেনেকুৱাই আৰু গাঁৱৰ পৰিৱেশে। মাতা বাই বাই কৰা, বাই বাই, ভালকৈ থাকিবা দেই। অঁ, বাই বাই। তো এতিয়া আমি যাওঁ এক্সাম থলীলৈ, বেগ ল'লোঁ আৰু যাওঁ। প্ৰণৱ গ'ল, বাই বাই দিয়া ভণ্টি, বাই বাই। বাই বাই। তো লগ পাই আছোঁ। তো আজি হ'ল 2 তাৰিখ
তো মোৰ এক্সাম আছে, সময় হ'ল 12 বাজিলে। তো প্ৰণৱ মই এতিয়া পেহীহঁতৰ ঘৰৰ পৰা পৰীক্ষাস্থলীলৈ বুলি গমন কৰিছোঁ। তো চাই থাকক ভিডিঅ'টো। বেলিয়ে খাওঁ খাওঁ কৰিছে, উপায় নাই, যাবই লাগিব, সংগ্ৰাম। তো মই এটা সঁচা কথা কওঁ, মানে বিশেষকৈ গাঁৱৰ মানুহ বা ওচৰ চুবুৰীয়া মানুহে প্ৰায়ে কয় যে তোমালোকে কি ইমান এক্সাম দিছা, নোপোৱা চাকৰি, তেনেকুৱা এনেকুৱা কৈ থাকক। মই কিন্তু কোনো সেইবিলাক মাইণ্ডত নলওঁ, কাৰণ দিবই লাগিব। কম্পিটিশ্যন ইমানেই টাফ হ'ল, আগতকৈ বৰ্তমান চাকৰি পোৱা বহুত কঠিন হ'ল, ইমান সহজ নহয়। এতিয়া আমি যিবিলাক এক্সাম দিবলৈ আহিছোঁ সেইবিলাক কম্পিউটাৰ, আৰু কম্পিউটাৰত ইমানেই ফাষ্ট টাইম যায়, 90 মিনিটত 100টা কুৱেশ্যন। তো এটা কুৱেশ্যনত মিনিমাম 45 ছেকেণ্ডকো নপৰে চাগে। তো কেনেকৈ মিলাব? তো ইমানেই টাফ আহিছে, কি ক'ম। তো এক্সাম দিয়াসকলে বুজি পায় আৰু কি ক'ম। তো যেই কি নহওক, এইখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হয়, অলপ দেখাই দিলোঁ ক্লিপটো। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি চাওক, একদম সুন্দৰ পৰিৱেশ। ফাইনেলি এক্সাম শেষ। তো এই চাওমিন প্ৰণৱ ভাই, এক্সাম কি ক'ম আৰু, লিখি আহিছোঁ, ক'ব নোৱাৰোঁ কি হ'ব। তো চাওমিন খাই আছোঁ এতিয়া। মেলেং চাৰিআলি ওচৰতে আছে আমাৰ পেহীঘৰ, তো তালৈ যাম। তো তাত গৈহে আকৌ লগ পোৱা হ'ব। তো ভিডিঅ'টো চাই থাকক। তো যেই কি নহওক, এক্সামটো যেনে তেনে দিলোঁ। কি হ'ল ক'ব নোৱাৰোঁ আৰু, ভগৱানে জানিব। তো বাই প্ৰিয়া ভৱন। তো এতিয়া আমি কোন দিশে গতি কৰিম? পেহীহঁতৰ দিশে। তো চাই থাকক। চাওমিন অলপ খাইছিলোঁ দেই, একদম ফ্ৰণ্টতে আছিল আৰু একদম ভোকে পিয়াহে আছিলোঁ চাওমিন খাই। তো ৰাতি ঠাণ্ডা লাগিছে, সময় হৈছে 5:30 ওলাইছোঁ, মিনিমাম 6 PM হৈছে। তো হেলমেট পিন্ধি ল'ব লাগে একদম। আৰু কি ক'ব, এই বাইপাছৰ এই ৰাস্তাটো ইমানেই ফাষ্ট গাড়ী চলাই, একদম 60 আপ যায়, পূৰা পিচ ৰাস্তা, একদম 4 লেন বনাই আছে, 4 লেন হৈ আছে, বাট সম্পূৰ্ণ হোৱাগৈ নাই। তো হেলমেট পিন্ধি একদম ঠাণ্ডা হৈছে, হাত মোজা পিন্ধি যাব লাগে। তো চাই থাকক ভিডিঅ'টো, আৰু আপোনালোকক কথা কিছুমান ক'বলৈ আছে, আপোনালোকক কৈ যাম, আপোনালোকে শুনি যাব। আৰু আপোনালোকৰ জীৱনত তেনেকুৱা ধৰণৰ হৈছেনে নাই হোৱা, মোক কমেণ্টত প্লিজ নজনাব, কাৰণ আমি নৱপ্ৰজন্ম। ঠিক আছে, চাই থাকক। তো আপোনালোকক কথা এটা কওঁ, মানে অসমীয়াত এষাৰ কথা আছে নহয়, লাগি থাকিলে মাগি নাখায়। মানে ইয়াৰ তাৎপৰ্য এনেকুৱা ধৰণৰ, যিকোনো কামত যদি আপুনি একান্ত মনে একাগ্ৰতাৰে যদি কামটো কৰি থকা যায়, সেই কামত আপুনি নিশ্চয় সুফল লাভ কৰিব। আৰু সুফল লাভ কৰিলে জানেই নহয় আপুনি, কি দৰকাৰ লোকৰ আগত হাত পাতিবলৈ। তো তেনেকুৱা ধৰণৰ, মই চিম্পুল ভাষাত বুজাই দিছোঁ, বেয়া নাপাব। তো তেনেকুৱা কথাই, আমি এক্সাম দিয়ে আছোঁ, হাৰি যোৱা নাই। মানে যে এইটো এক্সাম বেয়া হ'ল, আকৌ সিটো কিয় নিদিম, তেনেকুৱা ধৰণৰ মনটোত মানে চিন্তা কৰা নাই। যি আহিছে তাকে দি আছোঁ। আশা কৰোঁ নিশ্চয় হ'ব, আৰু বিশ্বাসো আছে, কাৰণ দি থাকিলে এদিন হ'বই, আৰু উপায়ো নাই, দি থাকিবই লাগিব। কাৰণ ইমানেই কম্পিটিশ্যন টাফ হৈ গৈ আছে, মানে কি ক'ব। আপোনালোকে এক্সাম দিয়াসকলে বুজি পায়, আমাৰ বন্ধুসকলে নিশ্চয় গম পাইছেই নহয় কি ক'ব খুজিছোঁ। কাৰণ এটা পোষ্ট ওলাইছে, তাৰ এগেইনষ্টত কিমান আছে, মিনিমাম 1000টা কেণ্ডিডেট আছে। তো ভাবি চাওক কম্পিটিশ্যন কিমান টাফ হৈছে। আগৰ দিনত সহজ আছিল, বাট এতিয়া ইমান সহজ হৈ থকা নাই। গতিকে আমাৰ মা দেউতাহঁতেও বুজাটো উচিত যে মোৰ ল'ৰাটোৱেনো কিয় চাকৰি পোৱা নাই, বা তেনেকুৱা ধৰণৰ কথা হয়। তো সন্তানক গালি পাৰিব নালাগে, কাৰণ তেওঁ কষ্ট কৰিয়ে আছে আৰু কৰি যাব। গতিকে তেওঁকো বুজি পাব লাগে, কাৰণ মানে পূৰা কম্পিটিশ্যন হৈছে। তো সেইবাবে সকলোৱে ভালকৈ পঢ়িব লাগিব, আৰু পঢ়া শুনাটো মেইন। পঢ়া শুনা লাগিবই, পঢ়া শুনাৰ অবিহনে একো নহয় বুলিয়ে ক'ব পাৰি। কাৰণ এজন সুস্থভাৱে বা এজন ভাল মানুহ হিচাপে জীয়াই থাকিবলৈ আমাক শিক্ষা লাগিবই, শিক্ষা মেইন। তো এইখিনিকে ক'লোঁ, আজি ভিডিঅ'ত ইমানেই পাব। তো আৰু অলপ দেখাম ইয়াত, মানে আমাৰ ভাইটি কেইজনমান আছে, ফেক্টৰীত কাম কৰি আছে। তো তাহাঁতেও ভাল কামেই কৰিছে, বেয়া কাম কৰা নাই। তো তাহাঁতকো অলপ দেখাম, তাহাঁতে কেনেদৰে ফেক্টৰীত কাম কৰি আছে। একদম ভাল ফেক্টৰী, বিস্কুট ফেক্টৰী, আৰু তাত কেক বহুত ভাল বস্তু বনায়, মানে বেকাৰী হয়। তো আপোনালোকক দেখাই আছোঁ, চাই থাককচোন। তো দেখাই আছোঁ, চাই থাকক। কামত সৰু বৰ নাই, কাৰণ কাম কৰিবই লাগিব। মানৱ জীৱনত কামেই মেইন, কাম কৰিবই লাগিব। কৰ্মই আমাৰ পৰম ধৰ্ম। গতিকে কি আৰু, কাম কৰিবই লাগিব। তো চাই থাকক, দেখাই আছোঁ কেনেকুৱা ধৰণৰ ভাল বিস্কুট বনাইছে। তো খায়ো চালোঁ, তো দেখাই আছোঁ, চাওকচোন। এয়া চাওক না, বনাই আছে। এইটো মানে কি, কেকৰ টাইপত বনাইছিল। তো আৰু বনোৱাৰ পাছত ইয়াক এতিয়া আকৌ হিট দি পেলাই টাইট কৰিব। তো চাওকচোন কেনেদৰে পেকিং কৰাও দেখাইছে। চাওক, মই অলপ ক্লিপ এটা ল'লোঁ, বেছি নাই লোৱা হ'লে। তো আমাৰ প্ৰণৱ ভাই এইফালে চাই আছেগৈ খুব।
সেয়ে চাওক কি সুন্দৰভাৱে উলিয়াইছে তো অলপ চাই থাকক তো বাই বাই ভাই থাকিবি ভালকে প্ৰণৱ ভাইও আছিলে তো যা গৈ থাকোঁ আৰু তো লগ পাম আকৌ ঠিক আছে তো ফেক্টৰীত বিস্কুট খালোঁ ইফালে চালোঁ বাহ মিলি গৈছে তো চালোঁ বলো আৰু লগত লৈও আহিলোঁ আৰু এতিয়া আমি পেহীহঁতৰ ঘৰলৈ বুলি প্ৰস্থান কৰিছোঁ আৰু পেহীহঁতৰ ঘৰৰ পৰা আমি ঘৰলৈ বুলি প্ৰস্থান কৰিম তো ভিডিঅ'টো চাই থাকক আৰু শেষ হ'বই আৰু অলপ আছে বেছি নাই অলপ ধৈৰ্য ধৰি প্লিজ চাই দিয়ক না তো আহি বৰ্তমান ৰঙামাটিত পালোঁ আৰু ৰঙামাটিত অলপ মানে একেৰাহে চলাই আহিছোঁ যে ভাগৰ লাগিল তো পেচাব কৰি ল'লোঁ তো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা সেই বেল আইকনটো প্ৰেছ কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আৰু নিজৰ বুলি তো আজিলৈ ইমানতে তো টাটা বাই বাই